এই তিৰিকেইটাৰ মাথাত যি কি উমেছি এটাতো গেলে এই দুটাই এটাৰ হেৰি নোহোৱা হৈছে খাৱা কামৰা ৰচো মই আজি নিচুক মই ভালকে কেইখনমান কম তাইক আৰু শুন নাই মই অলপ ওলাই যাওঁ ৰ এই ৰাস্তা দিকে নিয়ে বৰ গৰম শুন আজি ভালকে বুজাবি তাই এই তিনটা যদি একেলগে থাকিল হয় মাৰামাৰি লাগিল হয় যিয়ে এহঁতক হেৰি কৰ্ম মই বুজাম দেছো বাৰু তই চিন্তা কৰিব নালাগে দেখিলাম মই যি কৰিব লাগে কৰিম বাৰু মই বাৰু বুজি পাইছোৱে সৰু পাই যি বুজি নাপায় তাকো অলপ বুজি সিও অলপ বুজি পাব লাগে তথাপিও সেই টেঙা টেঙি কৰি কথা কওঁৱেই তাৰোতো দুখ লাগে নিজৰ ঘৰখনতে যদি বুঢ়াকে যদি সেনেকুৱা ব্যৱহাৰ কৰে কেনেকুৱা হ'ব তাৰ সি এতিয়া সৰু ভাইটি আৰু বেয়া ক'বও নোৱাৰো বেয়াও লাগে তাক লাগি কাম বন নাই বেচাৰে কিবা এটা হ'লে কিবা এটা ভুল হ'লে ভুলৰ এই পৰিতাপটো সি তাৰ নিজে বুজি পাইছে কৈ নানি পেলাই যি হ'ল হ'ল বাৰু নিশ্চিত ভালকে বুজাবি ইটো তাৰ এনেকে জেগা জেগি নকয় কিবা কাৰণত যদি বেলেগ হৈ যোৱাৰ কথা কয় সি কি কৰিবি এই কলিও না মানে এই মই যদি একা নাপাওঁ তাই দৰকাৰৰ কথা কয় বুজাবি ভালকে বুজাবি দে মই লৈ যাওঁ দে মাই যা এই মখা ঘৰৰ কাইজা শুনি শুনি মোৰ মাথাটো কাম নকৰা হৈ গৈছে কি যি হ'ব তিনিওটাই বিয়া পতা হোৱাৰ লগে লগে ঘৰ কাইজা সৃষ্টি হ'লে ভাবি আছিলো গোটেইকেইটাই মিলি থাকবো দোকানত যাবি নেকি জচোন দোকানৰ পৰা হো দোকানত যাব লাগবো ৰ পইচা মই উলিয়াব লাগবো মই লৈ থকা নাই ৰ পইচা ডাঙৰ মানে যাবি নেকি দোকানত যৌ দোকানত যাই মাথা গৰম কৰি থাকিবা আৰু ইচ্ছা নাই মোৰ যৌ ইমান গালি পাই আছে কিছু বাইদেউ মই এখন ঘৰৰে বঢ়িয়া ইমান ইমান উদম মই শুনি নাথো নহয় তই মুখে মুখে চাই কথা কব পাৰি চালি মেটো তো আইবাকে দি দছি হা তোক মই পাটপুতত পিছিম বাচ্চা জিয়া তো তই পলে আইবা জানছা কাম কৰবা নাজানা একদম কাম কৰবা পিঠি বহল কৰি দিম তোক মই বেয়া নাছি তোক পিঠি বহল কৰি দিম মই চাই থাকিছো তোক পলে আইবা জানছা তই কিমান বুকি থাকে এডালৰ গোটাকে খাওয়াক চলাবা একে দিম ৰা কোনবা দিনা মইও পাৰি ভগে ফেলে খাইতা বহি লবি হ'ব দে নিজৰ মুখল হয়া মই খাও নেকি বেয়া তই দেখোন নাখাও বুলি কৈছিলি এতিয়া খাবা দোকানত নাখাওঁ বুলি কোৱা নাছিল এই দিলে দেখোন সুধি আছিলো নাখাওঁ বুলি কৰি দেখো তাই কি আকৌ খাওঁ কি হৈছে এই মিমি থাকি যুদ্ধ লাগছে দিছে যুদ্ধৰে চানি মিমি বাকা তাই কেনে রাখিয়া হ'ব না তই এক পেকেট খালি হ'ব দেচোন কৰবা হলা পইচা হ'ব 2 পেকেট খাবা যাই পেকেট তই খাই যা এক পেকেট খালি নহয় আৰু তই একেবাৰে নাছে কি এতিয়া আমাৰ মোৰ দেউতা আৰু মানেগনে এনেকুৱা ব্যৱহাৰ কৰিছে এটা বমাই মই কি কৰো কচোন বমাই মোকো আজিকালি এনেকুৱা ব্যৱহাৰ কৰা হৈছে এতিয়া দেউতাৰে কিনে তুমি দিলাই হয় তেওঁ বৰদৰে আহিলে কম দে মই এতিয়া কিবা কৰি মূলৰ খাই যায় লাগবো যা চিৰতা উপায় নহয় পুষ্য মই এইকেইটাৰ লগত আজি মাইক কৈ দিবা কবা লাগব মোৰ বিয়াখন পাতি দিয়া তোমালোক মোৰ বিয়াখন পাতবা লাগব হল কান্তে মাইনা অলপ দিদি লগে আছো নাচি নাচি ভাল লাগছে মোৰ লগত ঘৰৰ ভিতৰত মাইনা অলপ কথা পাতো কি হৈছে তোৰ ঘৰৰ কথা চিন্তা কৰি কৰি মাথাই কাম নকৰা হৈ গৈছে ঘৰত কি হ'ল আকৌ ডাঙৰ বৰি যিহে অত্যাচাৰ চলিব ধৰিছে আজিকালি এটা কাম গম পাইছো মই যেতিয়াই চিয়া আনো তেতিয়া তই এটা মুখ চুখ ফুখাই নি থাকা বিয়াখন পাতি দিয়াৰ ভয়ত চিয়া অনাৰ কথা নকবিচোন মই ঘৰখনত কি ক'ত কি হৈ আছে চিন্তা কৰি কৰি মাথানে কাম নকৰা হৈছে আৰু অত চিয়াটো যিবিলাক কৈ নাখিবি কি হৈছে ডাঙৰ বৰিয়ে সৰু বৰি অত্যাচাৰ কৰে কিন্তু মোক হাতে কোৱা নাই সৰু বাবু মই সেইদিনাখনে কৈ আছে কি এই সেইদিনাখনে বোলে ক'ত বোলে মই খাউৰীয়া হৈ গেও গালি পাচি কাপোৰ আনি হৈ গেও গালি পাচি মোকতো তাই কোৱা নাই এইবিলাক কথা সেইদিনাখনে মই কাপোৰ আনি দিলো সেইযোৰ কাপোৰ তাই এতিয়া পচন্দ হোৱা নাই সেইদিনাখনে মোৰ তাত মাৰি দিছে কাপোৰযোৰ নিপিন্ধে বোলে মাকে বোলে হাক ভাঙিলেও নিপিন্ধে এনেকুৱা কাপোৰ হৈছে নেকি মই বিয়া পাতিলে মুঠি দিওঁ মোক মাৰা ধৰক ককল বুলি কবা নষ্ট এত কি কৰে আমাৰ এইকেইটা দেখিতো মোৰ চিন্তাই হৈছে আৰু মোৰতো ভয়ে লাগব দিছিল এইডাল বুলি টিটি দিয়ে মাৰা ধৰে মই গৰমৰ কালি বিয়া চিয়া নাপাতো এই মাজুৰ পৰা যি থাকিল হয় এইকেইটা মাৰা মাৰি লাগিল হয় ভালে হৈছিল গেছি যে পিছে ময়ো বিয়া পাতাতো সামাৰো নেকি ভাবি চাও
হ'ব ভয়হে লগাই গ'লি নাচি আহিলো মোৰ মনটো ভাল লাগি আছিল তই আকৌ ভয় লগাই গ'লি বাপক কৈ মোৰ যিহে চিন্তা সোমাইছি তই নাচা কথাহে ক'বা ধৰিছানে হ'ব দেচোন মই ময়ো একবাৰ ভাবি চাওঁ কি কৰোঁ সিহঁতক একবাৰ বুজাই চাব লাগিব যদি মৰম কৰে বিয়া পাতিম যদি মাৰা ধৰা কৰিব কৈছে বিয়া চিয়াত নাপাতো কিবাকে যি ৰঘুৰ মাথা এইখিনি কথা সোমাইছি এই দুটা যুদ্ধ দেখা পায় আৰু যদি মাৰা মাৰি দেখা পায় সি বিয়া নাপাতো বুলি সামৰণিয়ে মাৰিলা হয় এতিয়া যি কি নহওক বাৰু সি যদি বিয়াখন নাপাতে মোৰে ভাল হ'ব দে নহ'লে অকল নেপালী চেপালী আনি পেলাই সোমাব বুজি বাজি একো নাপাওঁ এইকেইটাৰতো এইকেইটাৰ জানা কালা পায়ে আছোঁ তাই বা কি গতি কৰে কিমান বহি থাকিলে চিন্তা হ'ব না ঐ ভাই ভাই ঐ কা ক'ত আছ বা গেছ লোৱা পিছফালে আছোঁ মই অ' আপা আহিলি কোন আছিলি যে ইমান আটাবাৰী পিছফালে আছিলোঁ বাকী মই খাওঁ ক'ত একো মোৰ মাতটো নাই দেখোন ইমান মাতি আছো তেতিয়া বহি পেলাই কোনো এটা ওলাই দেখা দিয়া মই বস্তি থকা মানুহটো শুনা পাইছোঁ এটা ঘৰত থকা যিটো শুনা নাপায় কেনেকুৱা হয় কথা হ'ব এটা শুনিও নামাতে বুজি পাইছানে ইটোৰ হিয়াত সেইটোই মাত নেদে ইহঁতে সৰু বৰী কিনো কৰি থাকা এই ঘৰৰ ভিতৰত ভিতৰত আছিলো কিবা কাম কৰি আছিলো ইমান মাতি আছে বাপাই একলাই বহি খাই থাকি যা খাব দিবা ৰ কি হ'লে মা ইমান মাতি আছে দেখোন বাপাই যাবে ইমান মাতি আছে তহঁতে কিয় কোনো মাত নেদা মই গতো কিবা কাম কৰি আছিলো মাত খাতটো দিয়া পাৰা আজি বা আকৌ এটাই কাম কৰা জেগাতে কি আনি খুৱালা গধূলা গধূলা চকত আকৌ পকৰি বনাই নহয় তাকে আনি খুৱালা নেকি প্ৰিয়া অ প্ৰিয়া ইফালে খদ্দালৰ ভিতৰত কাৰ মুক্ত কৰি থাকা আজি বয় কি আনি খুৱালা কাম কৰা জেগাৰ পৰা কিবা দেখোন টোপোলা দিয়া আন পালো তাকো দেখো একেলাহে খাবা দিছি চকৰ পৰা কিবা আনিছে মই চাৱাই নাই আছে ইয়াতে হয় নেকি কেইদিন হৈছে কামত যাবানো কেইদিন হৈছে মনে মনে আনি খুৱাব পৰা হ'লে আমাৰতো দেখোন অতদিন ইনকাম কৰি কৰি চবকে দেখোন খুৱাইছিল সমানে দেখোন দিছে গধূলা আনি গোটেইকেইটা একেলগে খাম মই একেলগে নাখাওঁ নহয় হ'লেও তোক দেখোন একেলাহে খোৱা কথা কৈছি তই একেলাহে খাবি না আমাক কিয় দিবা লাগে আমিহে মৰো চবকে নিজৰ নিজৰ কৰি ইমান ক'বা নালাগে বাইদেউ আনি পেলাই দিম দে খাবি মই নাখাওঁ তই খাবি তোক আনি দিছি আকৌ তই নাখাই পেলাই আমাক কিয় দিবা লগা হ'ল আমি কিবা খাবা নাপাওঁ নেকি খাবা নাপাই থকা নাই ইমানো কথা শুনি নাপাবা নালাগে বাইদেউ যা বা খৰিয়াকে ধুই লগে ইমান গৰমত আহিছা দিনটো গৰমত পচি গ'ল যা ঐ বৌ বৌ ঐ বৌ বৌ কি হ'লে ঐ বোলা কিবা আকৌ কিয় আমাক কথা পাতিছি কি হ'লে কি হ'ল ইমান কিয় কথা পাতি আছা তই বহি লৈছোঁ আগতে বহি লোৱা কথা আছে বহি লৈছোঁ দে আকৌ কিয় বহিবা দিলিবা এই মোক কথা বৰ্তমান কৈ আছে কোনে বোলে কাপোৰ এনে বোলে কাপোৰ একেলাই ধুবা দিছে তাইক অ কি হ'ল এতিয়া দুখনমান কাপোৰ দিছো আৰু ধুবা তাই দুটাই মিলি জুলি ধুবা নোৱাৰা নেকি মই দেখোন চব কাম কৰি মই পাকঘৰৰখিনি কৈছো তাই কাপোৰখিনি ধুবা দিছো দুইটাইতো মিলি জুলি তো কৈছো আকৌ তাইক একেটাই কাম কৰবা দিছো কাপোৰখিনিও ধুবা নাজানে নেকি তাই সেইখিনি কাম কৰবা লাগব সেইটো বুলিয়ে কথা নহয় না মায়ে জোখাৰিও দিছি তাতো হৈ আৰু আছা তাই বেছি পলাই আহিছে বৌ হৈছে বিয়া হৈ মায়ে ঘৰৰ পৰা বহুত বস্তু দিছে সেইটো কৰি নাই কাৰণে মায়ে দিবই সেইকাৰণে কিয় হয় আৰু আৰু পাকঘৰতো ইমান কথা কিয় শুনি থাকা অ তাই তাৰমানে তোক চব লগাইছি নে কি নকবা নকব এইবিলাক ক'ব লগা কথাই না দে দে ভাই তোৰ কথা এতিয়া তোৰ হয় নে তই যি কৰা হ'লেও মায়ে সেইখিনি আপোন কৰিব নালাগিছিল আজিলৈকে মোক একযোৰ খাৰু দি পাইছি না মায়ে কাপোৰ আনি দি পাইছি সেইদিনাখনে একযোৰ কাপোৰ আনি দিছি তাই দুইযোৰ তিনিযোৰকে আনি দিছি বৌয়ে সেইটো কথা ক'লি এতিয়া নহয় শুনিছা না বৌ হৈছে বিয়া হৈ মায়ে ঘৰৰ পৰা দিছি বস্তুগিলা একটো একো দিয়া নাই ক'লে হাজি আহে যি হ'লেও আমাৰ চকুত চব সমান হ'ব লাগে মায়ে আকৌ কিহৰ আপোন কৰে আৰু সেইদিনাখনে হেৰি পকৰি আনি দিছোঁ তাৰ আৰু ঘূৰাই আছে তাই মোৰ ঘূৰাবই লাগব তই প্ৰথম চাকৰি কাম কৰা এতিয়া পইচা কেইটা কিবা এটা আনিছা গোটেইকেইটাকে ভগাই খা বুলি ক'ব লাগে তই দেখোন তাই ঘৰৰ ভিতৰত বহি একেটাই খাবা দিছা সেইগিলা এনে অতকেইদিন দেখোন তই বিয়া নহওঁতে দেখোন আমাৰ দাইদেৰে দেখোন চব খুৱাই আছিলি তো এতিয়া তই তিনিটো বা ইমান গোটেই একেবাৰে ডাঙৰ হ'লি নেকি বা চব গোটেই একেবাৰে তিনিটোৰ মতে চলা হ'লি কেইদিন হৈছে তোৰ বিয়া কৰবা আগতে দেখোন চব পাকঘৰৰ কাম দেখোন ময়ে কৰি কৰি তোক খুৱাইছিলোৱে কলেজত যোৱা কেইদিন ভাজা চাই দেখোন যোগাৰ ধৰি ময়ে দিছিলোঁ পৰীক্ষা কেইদিন পুৱা উঠি উঠি কোনে দিছিল মাৰে দিছিল না ঘৈণীয়েৰে দিছিল না মই দিছিলোঁ বা হেল্লি এগিলা বা হেল্লি ঘৈণীয়েৰৰ কথা মতে চলি থাক তই এনে লৈ নালাগে নৰা যে দৰকাৰ হ'লি মই মাইক মাৰি চব কথা কৈ দিম গম পাইছা এতিয়া মোৰ ঠিক এই বহুত পুখুৰীৰ মাতবিলাক নুশুনাও লাগে বেলেগ কথা বৌক আজি ভাল চালি তোমাৰ কি আহে সদায় সদায় এবাৰ কথা তাইক দিয়া শুনি যাব লাগে তই শুনা পা নাপাগিলা সেইটো কৈছোঁ আগতে এতিয়া মোক কোনে ক'বাই নাই সেইদিনাখনে মাত্ৰ মই এই বাচন আপিলে থাকে নহয় যে পালোঁ কৰা পাইছোঁ সেইখিনিহে মাত্ৰ শুনা পাইছোঁ অলপ শুনা অলপ অলপ গম পাইছোঁ
তাইতো মোক কোৱা পাৰে ওচৰ আহিলে বুলি তাই মোক নকৱে নকোৱাকে তেওঁ ডাঙৰ বৰে কেনেকে কি কয় কৈছোন মোকো বহুত কথা শুনালা আগতে বোলে দাদা পইচা দি মোক খুৱাইছিল পঢ়াইছিল সেই এবাৰ কথা শুনিছি এবাৰ হাকান দিবা ধৰিছি আজি কি কম মই বৌৰে হেনে সেনেকুৱা হ'লে নহ'ব না ৰাইজক শুনি পেলাই কি আহিলা কাজিয়া কৰি দিব লাগে সদায় সদায় এবাৰ কৈ থাকে তাইক সেনে একেলগে কাপোৰ অভাত ধোৱা দিছি তাৰপৰা এনে জীৱ কৰি আনি দিলোঁ তাৰো হৈ আৰু ৰাখছি সেইদিনাখন মই কাপোৰ যোৱা দিওঁতে তাই মোক যেনেকুৱা ব্যৱহাৰ কৰিছে কাপোৰ চাপোৰ গা মাৰিছে নিপিন্ধো মই কিমান দুখ পাইছোঁ চাইচোন ডাঙৰ পাক মই কথাখিনি কৈছোঁ সি আলোচনা কৰিম বুলি কৈছে বুজাম বুলি কৈছে এই দাদাও সিও টিৰ তলতে চলে তই গম পোৱা নাপায় এইটো কথা সিও টিৰ তলতে চলে মই অলপ ভাবি আছোঁ সি সেনেকুৱাই নেকি কাৰণ ইমান যদি সেনেকৈ বুজলা হয় আজিতো সেনেকৈ নকলা হয় তাকতো কৈ ঘুমাবা গেলিওতো কৈ এইবিলাক কথা ঠিকে আলোচনা কৰিব নোৱাৰি কথাটো আৰু এটা কথা কৈছি কি বেলেগ হৈ খাবা দিছি বেলেগ হৈ খাবা দিছি বা তাই আজি বেলেগ হৈ খাবা দিয়া পৰা হ'ল ইমান বছৰৰ পৰা মই এখন ঘৰত ধৰি ৰাখিছোঁ আজি এতিয়া হঠাৎকে বেলেগ হৈ যাব বেলেগ হৈ যাবা দিম নেকি মই তহঁতক হা এতিয়া মায়ে এতিয়া ভাবিছা এতিয়া কি কৰিব লাগে মোৰতো এনেকৈ সদায় সদায় কাজিয়া কৰিব লাজ লাগে না ভাবিছা এতিয়া কি কৰ দুটাৰে বাৰু লাগে কোৱাই ভাল কামৰ হিয়াহি লাগে তোৰ লগতো আজি কাজিয়া লাগছি মোৰ লগত বৌৰে মূৰত কি সোমাইছে এইবিলাক ক'বা নোৱাৰছো মই এনে কাজিয়া নালগিলোঁ হয় শুনছে না মোক এই কৈ থাকাটো বেয়া লাগেতো সেইকাৰণে আজি মাতি আনি পেলাই একদম বাৰান্দাত চব চাফা কৰি দিছোঁ গৈ পেলাই একদম মায়ে আকৌ বেলেগ হৈ খাব লাগব না নে একেলগে থাকিব লাগিব ৰচোন মই ডাঙৰ পাৰ আলোচনা কৰোঁ সেনেকৈ পটককৈ বেলেগ হৈ যাওঁ বুলি কৰি যাব নোৱাৰা নহয় বা আলোচনা কৰিবি আজি সদায় সদায় এনেকুৱা কথা শুনি থকাত লাগিল বেলেগক ময়ে খাম লাগে কি হ'বা ৰুচি ক'বা নোৱাৰো এইকেইজনী মাকে বুদ্ধি দি পেলাই কি বেলেগ হ'বালে হেৰি কৰি আছে সিহঁতক মই কেনেকৈ বুজাই ৰাখোঁ ঘৰখন অত বছৰে মই ৰাখিলোঁ ধৰি এতিয়া আজি সৰুটো বিয়া হোৱাৰ লগে লগে বেলেগ হৈ যাব পাল পাতিলা শেষত যাইতো মোৰ লগত কোনো নোহোৱা হয় নেকি যিহে এটা একো ভাওনা পাতবা ধৰছি এনেকৈ চাই থাকিলে নহ'ব মই আজি ভালকৈ হিচাপ অলপমান দিবা লাগব নহ'লে এই ঘৰখন ভাঙব যিহে দেখা পাইছোঁ এই ৰুটি ঘুটি এতিয়া যাই মাতকে দেওঁ ক'ত বা কি কৰি আছে নিশি নিশি ক'ত মৰি আছে ক'বা নুচো এহেন নিশি কি হ'লে মা ইমান যে আটাবাৰী আহিছা আজি সৰুৰ পৰা কি কৈছানো সৰুৰ পৰা কি ক'লো মই কেতিয়া কি ক'লো বেলেগ হৈ খাবা দিছা বোলে সেইটো কথা সি তাৰমানে এতিয়া মাৰাৰ কথা সেইটো কথা ক'লা যায় নেকি মাকক কিমান হ'বা কথা শুনিছে মোক সেইটো কি একো নহয় নেকি মই চব কথা সহ্য কৰি থাকিব লাগে নি সদায় মাকক নহ'লে কাক ক'ব বিচাৰিলি মাক কৈছে সেই বুলি এতিয়া সিয়াৰ কথা মই শুনি থাকিম নেকি সদায়ে বা ঘৈণীয়েকৰ কথা শুনি সি আজি মোক যেনকে ব্যৱহাৰ কৰিছে মই সিয়াৰ বৌয়েক নহয় হা বৌয়েকে মাকে কিমান ডাঙৰ সৰু হা সৰু বৌৰেকো ইমান অত্যাচাৰ কৰি থাকা মই গম নাপাওঁ বুলি অত্যাচাৰ হয় নেকি অত্যাচাৰ হয় নেকি সেইবিলাক কি ঘৰৰে কাম নে বেলেগৰ ঘৰৰ কাম কৰিব যাব দিছে সেইখন নিজৰ ঘৰখনতো কাম কৰিব লাগিব একেবাৰে মই চব কৰি থাকিম নেকি সেইদিনাখনে ইমান কাপোৰ ধুব লাগি দিছে তাই ইমান কাপোৰ ধুব দিয়া দৰকাৰ নাই নিজৰ কাম নিজে কৰিব লাগে নিজৰ ঘৰৰ কাপোৰ তাই কিয় ল'বা দিছা এতিয়া যিটো হ'ব এতিয়া মোৰা হ'ব পাই আনে কি চব কথা এতিয়া মই শুনি থাকিব লাগিব এইটো এই মোকাই ঢুকব সেইটো এই মোকাই ঢুকব যি হ'লেও এতিয়া মই শুনি থাকিব লাগিব নিজে ভুলখিনি কৰি ল'বি কবি কি মই গালি খাবা শুনবা লাগে মই কি ভুল কৰিলো তাই নিজৰ ঘৰৰ কামখিনি ডাঙৰটো হৈ পেলাই কি তাই একো কাম কৰিব লাগি দিয়া নাই তই এইবিলাক কি অত্যাচাৰ কৰি থাকা মইহে কৰিব লাগিছিল তাই ঘৰৰ কামখিনি কি কৰিব লাগিব নেকি এইটো এখন নিজৰতো ঘৰ এখন আমাৰ চবৰে ঘৰ নিজৰ ঘৰ হ'লেও এনেকুৱা নহয়তো ঘৰৰ কাম হ'ব পুৱাৰ যাই মনে থাকছো তই ওপৰতে নামি ডাঙৰ মানুহ কথা কৈ থাকিলি মা এইখনতো আমাৰ নিজৰতো ঘৰ চবৰতো ঘৰ চব কাম কৰিব লাগিব ঘৰৰ কামখিনি সদায় আজি পুৱাৰ গধূলি কি মই কৰি থাকো কাপোৰ দুখনমান ধুবা নতা তাই ইমান কথা শুনিব লগা হৈছে তাই পঢ়াব কেইদিন হৈছে তাই পলাই আহিবা হা এইখিনি কাম কৰিব নোৱাৰি তাই চব গোটা মই কৰি থাকিব লাগিব পুৱাৰ গধূলি নেকি মোৰ আৰু কিবা আৰু এইটো দেহাহে আৰু বাইদেউ দেখোন বহুত একেবাৰে সন্মান জানা হেৰি মানে মাৰ লগত এনেকৈ ব্যৱহাৰ কৰে নেকি কি ব্যৱহাৰ মায়ে আজি মোৰ মুখে কৈছে মায়ে কৈছে তোৰ তাই পঢ়াই দেখোন মোৰ আজি মুখে তৰ্ক কৰিছে তোৰ কথা মতে পঢ়াই খুচি আজি তোৰ কথা মতে খুচি মই এখন ঘৰৰে বঢ়িয়া ইমান হেৰি কৰিব দৰকাৰ নাইতো মই এখন ঘৰৰে বঢ়িয়া ইমান এইবিলাক কাম কৰিব দিলে অত্যাচাৰ কৰা হয় নেকি এইবিলাক ঘৰৰ কাম বুজি পাইছা আকৌ লোকৰ ঘৰৰ কাম নহয় মিলিজুলি কৰিলে চবখিনি সমাধান হৈ লয় বা অকল মোকে মই সেইদিনাখন দুখনমান কাপোৰ ধুবা দিছো আৰু তোক মই সেই বাচনখিনি ধুই আনিব দিছো মই ৰস টকা দিছো তোৰ হাতত পাত্ৰ নাই কি কৰিব লাগিছিল এই বুঢ়ী কম নহয় বুঢ়ীক মই দি আছো মছলাটো বুঢ়ী এই বুঢ়ী কৰে চাই দাও মোৰ আগত বা আজি মোক ঠেলা মাৰি থৈ গৈছি এই চব মাকে বুদ্ধি দি আছে এইগিলা ঘৰখন বেলেগ কৰিব লাগি এই যি দেখিছো ঘৰখন বিখৰা কৰিব এই লগত পঢ়া হৈছ মাকে ভাল বুদ্ধি দে মা এইগিলাক মাক নেকি এইগিলাকে মানে ঘৰখন ভাঙাৰহে বুদ্ধি দে এইগিলাক চিয়াক জন্ম দি একো লাভ নাই এনেকৈ চিয়া বিয়া দি পেলাই এই ঘৰখন ভাঙাহে নিজৰ জীৱনখিনিয়ে চিয়াকৰ জীৱনটো ধ্বংস কৰাহে এনেকুৱা বুঢ়ীয়াবোৰ থাকেই নে ধনী ঘৰৰ জীয়া
আমি বহুত অভাৱত ডাঙৰ হৈছো ধনী ঘৰৰ জীয়াগিলা সেই একেবাৰে মানে ঘৰত উদাই বস্তু পাই নহয় এটা আহি পেলাই সেনেকে চলিব খোজে একেবাৰে বা অত্যাচাৰ সিমান হৈছে কিমান শুনবি কথা থাকবা ইচ্ছা নহয় কিছু ঘৰখনত সেইকেইটা কবিতা বাদ দি ডাঙৰ পাৰ লগে লগে আজি গহলে গোটেইখিনি খাব নোৱাৰা হ'ব কোনোবা বেলেগ হৈ যাক মোৰ আপত্তি নাই এইকে সদায় ঠেলা গুটিয়া খালি বা মই নৰো তুমি মোৰ নহলে কাকোৱেই নালাগে সাতু জনমলে ৰৈ থাকিম তোমাৰে নাজি কৰা